হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? মোৰ খবৰ বৰ্তমান ভালেই। আশা কৰোঁ তোমালোকৰ নিশ্চয় ভাল। আজি এটা ভিডিঅ' লৈ আহিছোঁ, হাঁহৰ মাংস আৰু কোমোৰা, আৰু এটা হৈছে মাছৰ কণী। তাকে আহক ভিডিঅ'টো চাওঁ, আপোনালোকৰ কেনেকুৱা লাগে জনাব চাই পেলাই। এইখিনি মই প্ৰথমতে হালধি, নিমখ আৰু পিঁয়াজ, তেল দি পেলাই মঠি লৈছোঁ অকণমান সময়। তাৰপাছত বহুতেই থোৱা নাই, ইয়াত প্ৰথম তেল দিলোঁ। বৰ বেছি মছলা দিয়া নহয়, একদম চিম্পুলকৈ গেছ চেছ হোৱা মানুহে খাব পাৰে তেনেকুৱাকৈ বনাইছোঁ। চাওক ভিডিঅ'টো কেনেকুৱা লাগে জনাব। এইখিনি মাছৰ কণীখিনি যিখিনি আৱৰি ৰাখে সেইখিনি মানে আঁতৰাই লৈছোঁ প্ৰথমতে। এই ছালখন নিচিনা যে এয়া দেখিছে, এইখিনি মানে প্ৰথম আঁতৰাই লৈছোঁ ধুনীয়াকৈ। এনেকৈ আঁতৰাই ল'ব আপোনালোকেও। মাছৰ কণীখিনি বনাওঁতেও বৰ বেছি একো কৰিব নালাগে, একদম চিম্পুল হয়। কেনেকৈ কৰিছোঁ আপোনালোকেও কেনেকৈ বনাওঁনো চাই থাকক। একদম কম বস্তুৰে একদম সাধাৰণভাৱে বনাইছোঁ, আমি ঘৰতে খাই থাকিবৰ কাৰণে। বহুত বেছি মছলা পাতি দিয়া নহয় আমাৰ ঘৰত। চাওক ভিডিঅ'টো কেনেকুৱা লাগে জনাব চাই মেলি।
মায়ে ভিডিঅ' লগতে মোৰ ভিডিঅ' অকণমানো দি দিছে আপোনালোকে চাব আকৌ দেই নোচোৱাকৈ নাথাকিব মইনো কি কৰি থাকোঁ আগলৈ তেতিয়া ময়ো চাব পাৰিম সেইকাৰণে দি দিছে আৰু মোৰ ভাগৰ অকণমানো নোচোৱাকৈ খালি নাথাকিব আকৌ আজিলৈ বাই বাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ৰ লগতে মোৰ ছোৱালীজনীৰ ভিডিঅ' অকণমানো দি থৈছোঁ যাতে পিছলৈ তাই চাব পাৰে তাই যিহে উৎপাত কৰে আজিকালি দেখিছেই নহয় এয়া